নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটি বিশেষ খবৰ যে আসাম টেটত নামি ফুৰিছে এদল বিশেষ দালাল চক্ৰ, যিসকলে নেকি আপোনালোকৰ হোৱাটছআপতো দিব পাৰে তেনেকুৱা SMS। ঠিক আছে, আপোনালোকে চাই ল'ব। মোৰ বন্ধু এজনৰ তাত এটা SMS আহিছে, মই দিছোঁ চাওক। মোৰ বন্ধু এজনে লাভ কৰিছে হোৱাটছআপত এটা বিশেষ SMS। সেই SMSটোত সুন্দৰকৈ লিখা আছে, যদি আপোনালোকে স্কুল চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্টত পে'মেণ্ট কৰি ল'ব লাগে বুলি। তো আপোনালোকক মই ফাৰ্ষ্টত সেই SMSটো দেখাব খুজিছোঁ। আপোনালোকে SMSটো চাই লওক। চাওক, এই SMSটো আছিল সেই SMSটো যিটোত নেকি দেখা আছিল যে চাওক যেন ইফ ইউ ফেইল দ্য টেট এক্সাম ইউ কেন আস্ক টু চেঞ্জ দ্য টেষ্ট স্ক'ৰ এণ্ড দেন পে দ্য ছেফ এণ্ড ৰিলায়েবল ইফেক্টিভ ফৰ লাইফ, তেনেকুৱা এটা আছিল। তাৰপিছত মোৰ বন্ধুজনে দিছিল হু আৰ ইউ বুলি, আৰু আপোনালোকে স্ক্ৰীণত নাম্বাৰটো চাই ল'ব। সেই নাম্বাৰটো 8810216316, এইটো নম্বৰৰ পৰা আহিছে SMSটো। এইটো নম্বৰৰ এগেইনষ্টত এতিয়া এটা তদন্ত হ'ব লাগে, ব্যক্তিজন কোন হয় আৰু কিয় এনেকৈ আমাক SMS দি এটা কৰি আছে যে কিবা ফচাবৰ কাৰণে চেষ্টা কৰি আছে। ঠিক আছে, থেংক ইউ বন্ধুসকল।